আজি মাৰ হাতে খাই ভাল পোৱা এটা খাৰৰ ৰেচিপি লৈছোঁ। এইটো হৈছে মটৰ আৰু পচলা খাৰ। এয়া মটৰখিনি প্ৰি বইল কৰি ল'লোঁ, পচলাখিনি ধুনীয়াকৈ কাটি ল'লোঁ, এটা পিঁয়াজ কাটি লৈছোঁ, আদা নহৰু পেষ্ট আৰু জলকীয়া। তাৰপিছত তেল গৰম হ'লত অলপ গোটা জিৰা দি দিলোঁ, তাৰপিছত পিঁয়াজখিনি দি দিলোঁ, পিঁয়াজখিনি দি ধুনীয়াকৈ ভাজিলোঁ, জলকীয়া দিলোঁ, জলকীয়া দিও অকণমান ভাজি ল'লোঁ। তাৰপিছত দিলোঁ হালধি, জলকীয়া গুড়ি, এইখিনি ধুনীয়াকৈ মিক্স কৰি ল'লোঁ। তাৰপিছত দিছোঁ আদা নহৰু পেষ্ট দিয়াৰ লগে লগে পচলাখিনিও দি দিছোঁ। এতিয়া পচলাখিনি দি 5 মিনিটমান ধুনীয়াকৈ ওলট পালটকৈ ভাজিম। ভজাৰ পিছত দি দিছোঁ সোৱাদ অনুযায়ী নিমখ দিওঁ আৰু 5 মিনিটমান ধুনীয়াকৈ ভাজিলোঁ। তাৰপিছত দি দিলোঁ বইল কৰা মটৰখিনি। এতিয়া ধুনীয়াকৈ লুটি বাগৰ কৰি ধুনীয়াকৈ মিক্স কৰি ল'লোঁ। এতিয়া ঢাকি দিছোঁ। 10 মিনিটমানৰ পিছত মই খাৰ দি দিছোঁ। খাৰ দি পেলাই আকৌ লৰাই মেলি ধুনীয়াকৈ ঢাকি দিলোঁ। 15 মিনিটমানৰ পাছত এই আঞ্জাখন ৰেডি হৈ গ'ল। তো এইটোৱে হৈছে মোৰ মায়ে বনোৱা ৰেচিপি। চাই ভাল পাইছোঁ যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু মোক ছাপোৰ্ট কৰিব। থেংক ইউ।